আজি মূল টপিকটো হৈছে 8 প্ৰকাৰৰ পাৰ্ট অফ স্পীচৰ ভিতৰত প্ৰথমটো ভাগ হৈছে নাউন। নাউন কি আৰু কেই প্ৰকাৰৰ নাউন আছে তাৰ সম্বন্ধে বুজাবলৈ গৈ আছো। সেয়ে বন্ধু বান্ধৱীসকল আপোনালোকে মই দিয়া নোটসমূহ নোটবুকত টুকি ল'ব আৰু মন দি ভিডিঅ'টো চাই যাব। এই ভিডিঅ'টো ক্লাছ 4 পৰা ক্লাছ 12 লৈ অৰ্থাৎ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ষ্টুডেন্টসকলৰ বাবে স্পেচিয়েলি হয়। আৰু লগতে যদি আপোনালোকে D.EI.Ed ৰ TET এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু যদি আপোনালোকে TET এক্সাম দিবলৈ বিচাৰিছে তেনেহলে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ জৰুৰী। সেয়ে আশা কৰিলো আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলো। ইয়াৰ আগতে আমি পাৰ্ট অফ স্পীচ কি প্ৰকাৰৰ পাৰ্ট অফ স্পীচ আছে তাৰ সম্বন্ধে এটা ভিডিঅ' বনাই থৈছো। আপোনালোকে সেই ভিডিঅ'টো যদিহে চোৱা নাই তেনেহলে মোৰ চেনেলত গৈ চাব পাৰে। ডেসক্ৰিপচনত ইয়াৰ লিংকটো দিয়া থাকিব, আপোনালোকে তাত গৈ চাব পাৰিব। তেনেহলে বলক ফ্ৰেণ্ডসকল ভিডিঅ'টো পলম নকৰি আমি আৰম্ভ কৰি দিওঁ। আজি আমি বুজাবলৈ লৈছো নাউন। নাউনক অসমীয়াত কোৱা হ'ব বিশেষ্য পদ। এতিয়া ইয়াৰ সংজ্ঞাটো হ'ল এইটো। মই আপোনালোকক সংজ্ঞাটো বুজাবলৈ বিচাৰিছো। আমাৰ পৃথিৱীত চাৰিওফালে আৱৰি থকা আমাৰ যি বিশ্ব ব্ৰহ্মাণ্ডখন আছে তাত যিবোৰ বস্তু চাৰিওকাষেৰে আৱৰি আছে সকলোবোৰ বস্তুকে বা সকলোবোৰ নাম বুজোৱা পদকে নাউন বুলি কোৱা হ'ব। আকৌ এবাৰ কৈছো, আমাৰ পৃথিৱী চাৰিওকাষে আৱৰি থকা অথবা এই বিশ্ব ব্ৰহ্মাণ্ডৰ চাৰিওফালে আৱৰি থকা সকলোবোৰ নাম বুজোৱা বস্তুকে নাউন বুলি কোৱা হয়। ইয়াক ইংলিছত কোৱা হ'ব the world round earth a name of anything is a noun। এইকেইটা হৈছে নাউনৰ এক্সাম্পল। এই বাক্যকেইটাত কোন কেইটা নাউন সেইকেইটা চিনি পাবলৈ আপোনালোকক এটা সূত্ৰ দিছিলো। সেই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। আপোনালোকক কি কৰিছিলো যে নাম বুজোৱা পদকহে নাউন বুলি ক'ব। এতিয়া এই বাক্যকেইটাত কোন কেইটা নাউন আপোনালোকক দেখাই দিম আৰু আপোনালোকে অতি সহজতে নাউনসমূহ বাছি উলিয়াব পাৰিব। মন দি চাই যাব। হি ইজ ৰাম। এতিয়া হি ইজ ৰাম, তেওঁ বা সি ৰাম। ইয়াত নাম বুজাইছে ৰামটো। ৰামটোৱে যিকোনো এটা বস্তুৰ নাম বুজাইছে কি নাই? ইয়াত মানুহৰ নাম বুজাইছে। এই ৰামটো হৈছে নাউন হ'ব। ঠিক তেনেদৰে সি ইজ মিনা, তাই মিনা, এইটো হৈছে নাউন। নাইট ইজ ডাৰ্ক মানে কি? নাইট মানে ৰাতি। এইটো কিবা নাম বুজাইছে কি নাই? নাইট মিন্স ৰাতি, এইটো হ'ব কি? নাউন। হি হেজ ফেথ, তাৰ বিশ্বাস আছে। এতিয়া এই বিশ্বাসটো কিবা নাম বুজাইছে কি নাই? বিশ্বাস থকাৰ নাম বুজাইছে, এইটো হ'ব ইয়াত নাউন। মিল্ক ইজ হোৱাইট, এইটো হৈছে এই বাক্যটোত নাউন। মিল্কটো নাম বুজাইছে, কিবা এটা বস্তু নাম বুজাইছে, গাখীৰ নাম বুজাইছে, এইটো হৈছে নাউন। ৰাম, মিনা, নাইট, ফ্ৰেড, মিল্ক, এইকেইটা হৈছে এই সেন্টেন্স কেইটা অথবা এই বাক্য কেইটা নাউন। আপোনালোকে এতিয়া সহজতে চিনি পাব বা সহজতে ধৰিব পাৰিব। যদি বুজি পোৱাত কিবা প্ৰব্লেম আছে কমেন্ট সেকশনত যায় জনাব। ভিডিঅ'টো চাই কেনে পালে কমেন্ট সেকশনত যায় জনাবচোন। আৰু যদিহে ভাল পাইছে তেনেহলে লাইক এটা কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। এতিয়ালৈ যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অল বুটামটো ক্লিক কৰি ৰাখিব। তেতিয়াহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে পাবলৈ সক্ষম হ'ব। তেনেহলে বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে বাই। ধন্যবাদ।